Hey everyone, সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আৰু এয়া দেউতাৰ সৈতে ফটো উঠিলো অকমান ভিডিঅ' ললো দেউতাই মানে তেনেকৈ টুটি চলা পিন্ধা নহয় বহুত দিনৰ মূৰত পিন্ধিলে সেইকাৰণে ফটো লৈ ললো আৰু এয়া এতিয়া ৰাইজৰ মন্দিৰত আহিলো এতিয়া ময়ো চাদৰ মেখেলা পিন্ধি আহিছো আৰু ৰাইজৰ মন্দিৰলৈ তেনেকৈ অহাৰ মূল কাৰণটো হৈছে আজি আমাৰ ৰাইজৰ মন্দিৰত পালনাম হ'ব সেইকাৰণে আহি গ'লো ভকতবিলাকক ভাবিছিলোঁ ভৰিখন ধুৱাই দিও আহি পেলাই কিন্তু মই অহাত অকমান দেৰি হ'ল সেইকাৰণে ভাবিলোঁ একেলগে মাও আহিল সেৱাটোকে লৈ লওঁ তাৰপিছত ঘৰত যাম আৰু চাই মেলি আকৌ আহিম আৰু এয়া ভকতবিলাক আহি বহিলে আৰু বেলেগ মানুহো আহিব সেইকাৰণে জেঠীজনীৰ লগত ময়ো অকণমান হেল্প কৰি দিলোঁ এইবিলাক কাপোৰ পাৰি দিয়া আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আজি চাই ভাল পাব তো যিমানখিনি বাৰু দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া এতিয়া আমি আহি গ'লো চাহ খাবৰ কাৰণে মানে মই ভাবিছিলোঁ সেৱাটো লৈ মেলি ঘৰত যাম কিন্তু নাই খুৰাহঁতে ক'লে যে গাঁৱৰ ছোৱালীকেইজনী চাহ বিলাব লাগিব সেইকাৰণে আমাক আগে খাই ল'বলৈ দিলে সেইকাৰণে বহি গ'লোঁ খাবৰ কাৰণে আৰু এয়া বৰমা মোৰ আৰু মাৰ একে কালাৰৰ ব্লাউজ পিন্ধিছে দেখিছেনে কিন্তু কোৱাকৈকে পিন্ধা নাই মিলি গ'ল বাৰু আৰু এয়া এইফালে খুৰাহঁতে পুৰি বনাই আছে আৰু বৌ খুৰীমা সকলোৱে বেলি দি আছে এনেকৈ মানে মিলা মিলিকৈ চবে কৰি আছে আৰু ময়ো আহি গ'লোঁ এইফালে পুৰি নিবৰ কাৰণে যিহেতুকে মানুহবিলাক আহিছে চাহ দিব লাগিব আৰু এয়া দেখিছেনে ভাতৰ কাৰণে যোগাৰ চলি আছে খুৰাহঁতে বনাই আছে দেৰি হ'ব অকণমান এতিয়া আৰম্ভ হৈছেহে সকলোবিলাক আৰু এতিয়া মানুহবিলাকক চাহ দিম তাৰ আগতে ভাবিলোঁ মই এবাৰ ঘৰৰ পৰা আহোঁ কিন্তু তেনেতে আকৌ মোক মাতিলেই জল্দি চাহ দিবৰ কাৰণে আৰু এয়া আহি গ'লোঁ চাহ দিবৰ কাৰণে আৰু সেইফালে মন্দিৰত প্ৰসংগ চলি আছে তাৰপিছত আকৌ মানুহবিলাক অলপকৈ আহি আছে গোটেইবিলাকতো একেলগে আহি নাপায় আৰু ইয়াত টিকলুটোক দেখিছেনে তাক মোবাইলটো লাগে পূৰা হাতখন মেলি আছে আৰু এতিয়া খাবলৈ সময় হ'ল ভাত মানে মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ কাম কৰি থাকিলে সেনেকৈ নোৱাৰি নহয় অকণমান বেলেগ এটা কৰি দিব দিলোঁ আৰু মাজতে আৰু এয়া এতিয়া সকলোকে ভাত দিবলৈ আৰম্ভ কৰিছে আগে ভকতখিনিও খালে আৰু এয়া ময়ো অকণমান ভাততো লাগি দিলোঁ কাৰণ এইবাৰ গাঁৱৰ ল'ৰাকেইটা নাজানো কি হ'ল সিহঁত নায়েই সেইকাৰণে চব ছোৱালী আৰু বৌহঁত সেনেকৈ মিলি কৰিবলগীয়া হ'ল আৰু সকলোৱে অলপকৈ খালে লাষ্টত মই খাবলৈ বহিছোঁ আৰু এয়া খালী হ'ল প্ৰায় মানুহবিলাক খাই লৈ ঘৰলৈ গ'ল প্ৰসাদ চসাদ ল'লে সেইখিনি টাইমত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এয়া মই সুদা কাঁহীখন লৈছোঁ মানে মই ইমান একো নাখাওঁ সেইকাৰণে প্ৰসাদেৰেই খাবলৈ লৈছোঁ অকণমান ভাত আৰু তাৰপিছত এয়া খুৰীয়ে কিবাকিবি গামোচা দিব ভকতবিলাকক সেনেকৈ এতিয়া মানুহবিলাক প্ৰায় যাই শেষি হ'ল মোৰ তেনেকৈ এইবাৰ ভিডিঅ' কৰা নহ'লে আৰু কাম কৰি থাকিলে নোৱাৰিয়ে সকলোৱে জানেই আৰু এয়া এতিয়া ঘৰত যাম ময়ো আৰু মোৰ চুচাই নহ'ল আজি ৰাতিপুৱা যি আহিলোঁ তাৰপিছত আৰু ঘৰলৈ যোৱা নহ'লে আৰু ইয়াতে এনেকৈ থাকিবলগীয়া হ'ল ভালো লাগে ৰাইজৰ কাম কৰি দি মেলি আৰু এতিয়া মানে ঘৰলৈ যাওঁ তাৰপিছত গধূলি আকৌ বন্তি প্ৰজ্বলন হ'ব তেতিয়া আহিম আকৌ লগ পাই আছোঁ অকণমান দেৰিকৈ সেই গাইজ এয়া গধূলি হ'ল আৰু এয়া আৰম্ভ কৰিছে চাকি জ্বলাবলৈ আৰু মানে সকলো আহিব গাঁৱৰ আহি পেলাই এতিয়া ইয়াতে লাইনকৈ চাকিবিলাক জ্বলাব আৰু কেইখনমান জ্বলালে বাৰু কিন্তু সেইখিনি নহয় সেইখিনি এনেই আৰু চাকিবোৰ দিয়াই আছিলে ৰাতিপুৱাৰ পৰা সেনেকৈ আৰু এতিয়া বেলেগকৈ যিটো বন্তি প্ৰজ্বলন কৰিব সেই তাৰ কাৰণে চাকিবিলাক যোগাৰ কৰি আছে চবে আৰু এয়া গাঁওবুঢ়া তেওঁক এনেকৈ সম্বৰ্ধনা জনালে আৰু এতিয়া আপোনালোকে চাই থাকক কি কৰে
চাকি জ্বলালে আৰু প্ৰসংগ চলি আছে আৰু এনেদৰেই দিনটো ভালকৈ আমাৰ গ'ল আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই ব্লগটোত দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ এৰিছোঁ, আকৌ লগ পাম নতুন এটা ব্লগত। বাই বাই।